হেল্ল' বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে বগীবিল দলঙৰ কাম সম্পূৰ্ণ হ'ব হৈছে। আজি আমি বগীবিল দলঙৰ বিষয়ে 10টা নজনা কথা বিষয়ে জানিম। আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল মৰম টক। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। নম্বৰ 1, বগীবিল দলং ভাৰতৰ 5 নম্বৰৰ দীঘল দলং আৰু ৰাস্তা আৰু ট্ৰেইনৰ লাইন থকা ই ভাৰতৰ ভিতৰত 1 নম্বৰৰ দীঘল দলং। 2 নম্বৰ, এই দলংখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনোৱা হৈছে। ইয়াৰ দীঘলতা হৈছে 4.94 কিলোমিটাৰ আৰু এই দলংখন বনাবলৈ 4,857 কোটি টকা খৰচ হৈছে। 3 নম্বৰ, বগীবিল দলংখন ৰাস্তা আৰু ট্ৰেইন লাইন থকা ডাবল ড্ৰেক অৰ্থাৎ দুটা খাপ থকা দলং, য'ত ওপৰৰ ৰাস্তাত 3 লেন ৰোড আৰু তলত ট্ৰেইনৰ কাৰণে দুটা ৰেলৱে লাইন বহুৱা হৈছে। 4 নম্বৰ, এই দলংখন সম্পূৰ্ণ ষ্টীলে বনোৱা হৈছে, য'ত কোনো ধৰণৰ নট ব্যৱহাৰ কৰা হোৱা নাই। গোটেই দলংখনক ৱেল্ডিং কৰি বনোৱা হৈছে। এই টেকন'লজি প্ৰথমতে জাৰ্মানীত ব্যৱহাৰ কৰা হৈছিল আৰু ভাৰত হৈছে দ্বিতীয়। 5 নম্বৰ, বগীবিল দলংখনত তলৰ পৰা ছাপৰ্ট কৰিবলৈ 42টা পিলাৰ অৰ্থাৎ খুঁটা বনোৱা হৈছে। 6 নম্বৰ, এই দলংখনে অসমৰ 2খন গুৰুত্বপূৰ্ণ জিলা অৰ্থাৎ ধেমাজি আৰু ডিব্ৰুগড়ক সংযোগ কৰিব। 7 নম্বৰ, এই দলংখন 21 এপ্ৰিল 2002 চনৰ পৰা বনাবলৈ আৰম্ভ কৰে আৰু ই 2018 চনত সম্পূৰ্ণ হ'ব, অৰ্থাৎ বগীবিল দলংখন বনাবলৈ 16 বছৰ বয়স লাগিল। 8 নম্বৰ, এই দলংখন ভাৰতৰ এক কোম্পানী হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী চমুকৈ HCC বুলি কোৱা হয়। 9 নম্বৰ, এই বগীবিল দলংখনত যি ডিজাইন ব্যৱহাৰ কৰা হৈছে সেই ডিজাইনক কোৱা হয় ট্ৰাছ ব্ৰিজ বুলি কোৱা হয়। শেষত আহিল 10 নম্বৰ, এই বগীবিল দলংখন সম্পূৰ্ণভাৱে 25 ডিচেম্বৰ 2018 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে অপেনিং কৰিব আৰু এই দলংখনৰ অফিচিয়েল নামকৰণ এতিয়ালৈকে কোৱা হোৱা নাই। বন্ধুসকল, মই আশা কৰিছোঁ বগীবিল দলঙৰ এই কথাবোৰ জানি আপোনালোকে ভাল পালে, আৰু যদি সঁচাকৈ ভাল পালে তেন্তে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ইয়াৰ বিষয়ে কিবা ক'ব থাকিলে তেন্তে কমেণ্ট কৰিব। লগতে আপোনালোকৰ ইউটিউব চেনেল অৰ্থাৎ মৰম টক চেনেলটো যেন ছাবস্ক্ৰাইব কৰে। ধন্যবাদ। See you at next video.